আছে তো হে ৰাইজসকল ওয়েলকাম টু মনজিত ব্লগছ আৰু আজি হৈছে খেল মহাৰণৰ চূড়ান্ত দিন আজি ফাইনেল খেলা হ'ব এইফালে পুৰা আমি আছোঁ অলপ ওপৰত এইফালে তলত খেলা চলি আছে চাওক কেনে এটা ভিউ কাবাডী চলি আছে বৰ্তমান ইফালে আৰু আজি আমি ইয়াত নাথাকোঁ ভাত দিব আজি যাম বেলেগত তাৰ খেলাখন আজি আপোনালোকক দেখাম তত্ত্ব আছে তাত চাই লওঁ আগতে মানে তাত যোৱাৰ আগত এৰে খেলাখন আধা মিনিটমান চাই যাওঁ পূৰা এতিয়া ল'ৰাৰ কাবাডী খেলা জচত চলি আছে তো চাওক কি মানে বহুত ডাঙৰ জচত চলি আছে এই এৰে খেলাখন আধা মিনিটমান চাওক উপভোগ কৰক এই খেলাখন আপুনি এটা বস্তু লক্ষ্য কৰক এনে নৰ্মেলি কাবাডী খেলিলি কাবাডী মানে এনেকৈ যায় মানে মানুহটা কিন্তু এতিয়া যোৱা নাই এটা টাইম দিছে সেই টাইমটাৰ ভিতৰত আপুনি লাৰি আহিব লাগিব একজন আৰু এই চাওক সেইফালে কাবাডী কৰি যোৱাই নাই মানে আহিলে আগতে এইকেইটাই ইয়াতে কোনহাতে খান দি মুকটো দিছিলি খানত দি নাহে আৰু এতিয়া আমি গাড়ীত পুৰা এনেকৈ উঠি লৈ গৈ আছোঁ সেইখন ফিল্ডলৈ তাতে কামো হ'ব আজি আৰু তাৰে খেলাখন তাতে কি খেলা হৈ আছে আপোনালোকক দেখাম তো আমি ইয়াত পুৰা আহিলোঁ আৰু সেইফালে ভাত খুৱাই আছে ইয়াত আৰু এইফালে ইয়াত চাব পাৰে বগা নাৰ্ছ ডাক্তৰ আনি ৰেডি মানে ফুটবল খেলা না অলপ কিবা হৈ যাব পাৰে ভৰিত সেই হ'ব পাৰে ডাক্তৰ আৰু এইফালে খেলুৱৈবিলাকৰ কাৰণে মানে এতিয়া ভৰি ধোৱা পানী থৈ দিছে ভৰি ধুব পাৰে খাব পাৰে যি কৰে আপুনি ইয়াত মই অলপ ভৰিখন ধুই লওঁ আমি এনেকৈ বহি গোটেইকেইটা খেলা চাই আছোঁ আগত ধুনীয়া ফুটবল খেলা চলি আছে এইফালে বল মাৰি আছে পুৰা আমি ইয়াতে বহি চাই আছোঁ চাওক অলপ আৰু ইয়াৰ আমাৰ ফালে পুৰা বল তীব্ৰ গতিত আহি আছে পুৰা দাউৰি আছে মানে কিবা এটা চাই ভাল লাগে এইখিনি বস্তু আৰু এইফালে এই মাল্লা এই পল্লা মানে খেলাত পৰাটাও মানে চাই কিবা এটা বেলেগ লাগে ভাল লাগে চাই তো এতিয়া অলপ মানে মানুহজন কম মানে সেইখন ফিল্ডৰ নিচিনা নহয় কালি যোনখন ফিল্ডত আছিলোঁ এতিয়া অলপ কম মানে আজি অলপ আছে আৰু এক ছেকেণ্ড এইখিনি অলপ ভালকৈ মন দি চাব এই নীলা টিমৰ মানুহ মানে বল মাৰিব আছে পূৰা নীলা টিম জয় হ'ব আজি মানে চাওক আপোনালোকে মন দি চাওক এইখিনি য়েছ ভাল মাছ চাবাই ভাল মাছ চাম পাপাহঁতে মোৰে এতিয়া কিবা জচ উঠি গৈছে মানে বঢ়িয়া মাছ আমাৰ হৈ গ'ল ইয়াতে আৰু এতিয়া গৈ আছোঁ সেই আগৰ ফিল্ডখনলৈকে এই মাত্ৰ যে জিকিল এয়া নীলা জাৰ্চিৰ মানে উইনাৰ হ'ল যে সেই টিমটো এতিয়া ডিষ্ট্ৰিক্ট লেভেল মানে জিলা পৰ্যায়ত খেলিব পাব আৰু তেওঁলোকে মানে আহিলোঁ আমি এইখন ফিল্ডত এতিয়া ইয়াত কাম চাম শেষ এতিয়া মানে অলপ মানুহ আছে এইফালে এইগিলা মানুহ আছে নহয় যাব লাগছে কিন্তু তাতকৈ মানে তেওঁলোক আছে তাতে খেলা চেলা শেষ হ'ল ঘৰত আহিল মানুহ তাতে কিনে পালি যায় মানে ভালে নে আছে না মানুহ ঠিকে আছে আৰু এতিয়া সৰু আছে না আছে দুটা তো এতিয়া ঘৰত যাওঁ আৰু কি দেখালোঁ আজি ব্লগটোত নাজানো তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি দিব লগ পাম এটা নতুন ব্লগত